দায়িত্ব যেতিয়াৰ পৰা মোৰ পাতি লৈছোঁ তেতিয়াৰ পৰা সৰস্বতী পূজাৰ বিসৰ্জন দিছোঁ। আৰু এনেকৈ ডিউটি এতিয়া ভাত খাব আহিছিলোঁ, ভাত খাব আহোঁতে ভাবিছোঁ এবাৰ বালাজীৰ পৰা এনেকৈ আহোঁ ব'ল, গোটেইকেইটা লগৰকেইটাই এটি এনেকৈ আহিলোঁ। ৰং বিৰঙৰ কাপোৰ পিন্ধি নানা ধৰণৰ মেকআপ কৰি আমাৰ সন্মুখেৰে ছোৱালীবিলাক পাৰ হৈ গৈ আছে আৰু আমি কি কৰিম আৰু এনেকৈ চাই আছোঁ দিয়ক। আৰু কিছুমানেতো জোৰা জোৰাকৈ আহি আছে, আমি আৰু একো নাই দিয়ক, এনেকৈ আৰু চকুৰে চাই কিনে আমি সান্তনা লৈছোঁ। এনেকৈ আমি এটা জেগাত ৰখি কিনে সিহঁতক চাই আছোঁ। কৰিব এয়া আমাৰ দুখৰ কপাল, কৰ্ম নকৰিলেতো খাব নোৱাৰিম, গতিকে ডিউটিত আহিছোঁ। ডিউটিৰ পৰা লাঞ্চ টাইমত এনেকৈ আহিছিলোঁ অকণমান ওলাই, ভাতকেইটা খোৱাৰ আগতে এনেকুৱা আমিও অকণমান সৰস্বতী পূজা গাত লগাই গ'লোঁ। সৰস্বতী পূজা বুলি আজি ভাতকেইটা এনেকৈ বাহিৰতে খালোঁ। আইটেম কিন্তু ভাতৰ লগত বহুত আছিল। আৰু দুপৰীয়া ভাতকেইটা এনেকৈ জুতি লগাই খালোঁ। আৰু আগতে হ'লে কি আছিল, কলেজত গৈছিলোঁ, স্কুলত গৈছিলোঁ, কলেজ স্কুলত এনেকৈ সৰস্বতী পূজাৰ দিনা খিচিৰি খাইছিলোঁ, আৰু সেইবিলাক এতিয়া আমাৰ কাৰণে অতীত হ'ল। আৰু বৰ্তমান আমাৰ কাম হৈছে ৰাতিপুৱা অফিচৰ অহা টাইমমতে আৰু ইভিনিং অফিচৰ পৰা ৰুমত যোৱা, এইটোৱেই